এনেতো দেখাত বহুত লজিজ হৈ আছে মানে কালাৰ চালাৰ পুৰা একদম মজা। তো বন্ধুসকল ফাইনেলি আমি আহি পালোঁ নাগৰিজুলি গ্ৰাছলেণ্ড। ক'ত মৰবা দিছে তাকে গা ধুম মানে গা ধুম অলপ স্নান কৰিম আমি অলপ আমি নেচাৰ অলপ এনজয় ল'ম। ভাল পাই মই 10 টকা এটা দিছোঁ কিবা খাবা। তেওঁ যিখিনি হেল্প কৰিছিল তোমাক মই নাপাওঁ আৰু মই তোমাৰ ঘৰত আহিম কৈ দিছোঁ নেক্সট টাইম মই আহিম মই খাম নাখাম তাতে। মাথা পুরো হচ্ছে ওই গুলো তো এই বন্ধুসকল বৰ্তমান মাজি আছে 5:10 আৰু প্ৰায় যিখিনি যি লাগে চব পেকিং হৈ গৈছে। বাকী চব আছে বেগত, বাকী হেলমেট এইগিলাখান আছে আৰু। তো আজি এটা ৰাইড আছে আৰু কি প্লাছত যাই আছোঁ পিছত কম। কিন্তু এতিয়া বৰ্তমান আমাৰ যোনটো পইণ্টত আমি যোনটো পইণ্টত চবে আমি লগ হ'ম তো সেইটো পইণ্টত যাই ল'ম। আমি প্ৰায় 12জনমান চলি যাম। তো এতিয়া মোৰ গোটেই পেকিং চেকিং হৈ গ'ল আৰু আৰু এটা মানে দুখ লগা কথা যে মই কমলাক লৈ যাব নোৱাৰিম। কমলা এখন আছে কাৰণ কমলাক আজি লৈ যাব লাগে দেউতাই বেলেগ এটা জাত। এইটো বেলেগ মেটাৰ এটা আছে, সেইটো আৰু পিছত ক'ম। চ' এতিয়া মই আমাৰ পালচাৰখন লৈ যাব লাগিব 150। আমাৰ কথা নাই, চাই পালি হ'ল। তো সেইটোৱে। তো বাকী এটা কথা আৰু পিছত কৈ আছোঁ। তো বনি থাকক। তো বাইকখন কৰি ল'লো ময়ো হেলমেটটো পিন্ধাই আছে আৰু মা আছে জাষ্ট শুই উঠি মানে অলপ কিবা হৈ আছে। তো আৰু প্লাছ আৰু হেলমেটটো আছে লগত মানে মোৰ পিছফালে যোনটো পাৰ্টনাৰ আছে পিন্ধিব লাগিব না 2 জেগা লাগবই। তো তাতে যাই ল'ম, তাৰপিছত চবৰ লগত চিনাকি কৰি দি আছোঁ আজি কোনে কোনে যাব আমাৰ লগত। মই আছোঁ বৰ্তমান কুইক ফুডত, যোনটো আজি ৰাইডটো স্পনচাৰ্ড বাই কুইক ফুড। অঁ ৰাইডটো আজি মানে কুইক ফুডৰ পৰা স্পনচাৰ্ড। আমাৰ কুইক ফুডৰ মেইন মানুহকেইটা আমাৰ মৃদুল দা আছে, কুইক ফুডৰ মেইন মানুহ আছে। এই আমাৰ খাদ্য আৰু আমাৰ গুণদা এও কুইক ফুডৰ মেইন মানুহ, এওঁ দুও মানে মেইন কুইক ফুডৰ। তাৰমানে আজি আমাৰ খাদ্যৰ কাৰণে যাব পাৰে। গুণদা কি এইটো তোমাৰ হেৰি আছে আমাৰ চিকেন কাৰী হ'ব। আৰু তোমাৰ এইপিনে আমাৰ এইখিনি বনাই আছে মানে আইটেম বহুত হ'ব আৰু আইটেম আমাৰ বিৰিয়ানীৰ আইটেমটো হ'ব। বিৰিয়ানী বিৰিয়ানী আৰু চেণ্ডউইচ আৰু চাওক আমাৰ এই যদি মই MS দা যে আমাৰ কি বনাইছে যদি মই ক'ৰ পৰা কি শিকিলো এইবিলাক বানিছ আজি কুইক ফুডত থাকি বহুতে শিকিলো। কুইক ফুডত মানে গুণমামা আৰু মৃদুলদা শিকালে বহুতখিনি। এতিয়া আজি মই আছো সোৱাদটো ক'বা তুমি পিছত ক'বা পিছত নাংগে হবছ। আমাৰ পেটটো বেয়া নহয়, আমি হক কৰিছো এইটো গম পাইছা দাদা, আমি হক কৰিছো। এক্সিলেন্ট বনাইছে, এক্সিলেন্ট বনাং আগৰ পৰা বনাং। এনেতো দেখাত বহুত লজিজ হৈ আছে মানে কালাৰ চালাৰ পুৰা একদম মজা। জানে কি কালাৰ আনছো নৰে বুঝে নৰে মাই গড অনলি কুইক ফুডৰ চলি লাগে মানে ট্রাই কৰি থাকিম তা আশীৰ্বাদ দিবা। ভাল লাগছে থ্যাংক ইউ গড ব্লেস ইউ জটিমা, গড ব্লেস ইউ থ্যাংক ইউ। চাই লওক একবাৰ কুইক ফুড। A few moments later. তো বন্ধুসকল আমাৰ চব পেকিং চেকিং শেষ। এতিয়া আমি গোটেইকেইটা যোনী আমাৰ আছে ৰাইডাৰ চবে ৰেডি হ'লোঁ। তো এতিয়া আমি ইয়াৰ পৰা যাম আৰু আগত আছে 2জনমান ন 2জনমান আছে। তো আমি টোটেল কেইজনমান হ'লোঁ ওনাৰা? আমি মোটামুটি 13জন। 13জনমান হৈছোঁ। তো ইয়াৰ পৰা প্লেচটো মই ক'ত আছিলোঁ, আমি ক'ত যাম গুণৰাই কৰিম। আমি ক'ত যাম? আমি বৰ্তমান নাগৰিজুলি গ্ৰাছলেণ্ড যাম। তাতে মানে নতুনকৈ হৈছে সেই জেগাটো, খুব ধুনীয়া ঠাই। তাতে যাই চাওঁ আমি কি হয় ফাৰ্ষ্ট টাইম। তো মানে আৰু খাদ্য পাতি চব হৈ গৈছে মানে একো বাকী নাই, চব যিমান য'ত আছিল লাগতিয়াল বস্তু চব ল'লোঁ। এতিয়া জাষ্ট ৰাইড কৰিব লাগে আৰু তাতে ভালে কুশলে যাতে আমি যাই পাম সেইটোৱে। তো বনি থাকক। তো এই খগৰাবাৰ পালোঁ। তো আমি যে কৈছিলোঁ এজন বাকী আছে বুলি আমাৰ তিলক দা আছে মানে খগৰাবাৰত ৰখি আছিল আৰু ডাইৰেক্ট গুৱাহাটীৰ পৰা আহে সদায় এনেকৈ এতিয়া ৰখে।
এতিয়া পালোঁ আৰু বাকী আৰু চৰ্চা চলে কিবা হেলমেট পিন্ধা নাই মানে কিছুমানে চলে নি ভাল নহয় না চলাব লাগে চলো আৰু যেনেকৈ তেনেকৈ নাই আৰু অলপ আৰু কিমানমান কিলোমিটাৰ 33 মান আছে 33 মান গেলি আৰু পাই যাম তাতে বঢ়িয়াকৈ গা চা ধুম মজা বন্ধৰি চলি আছে গ্ৰাছলেণ্ডৰ লগে খাওঁ বুন না বুন এনেকৈ দেখাই আনিম পুৰা চিনেমেটিক শ্বট দেখাই দিম তাতে বোলে যিমান পাৰোঁ ভালকৈ দেখাব চেষ্টা কৰিম তো বনি থাকক কাপোৰবোৰ আহি পালোঁ এতিয়া চাই আছোঁ তাইৰে Many months later. তো বন্ধুসকল ফাইনেলি আমি আহি পালোঁ নাগৰিজুলি গ্ৰাছ গেছ আৰু খুব অফৰোডিং চলি আছে ইয়াতে একদম ক'ব লগা অফৰোডিং আফটাৰ আৱাৰ্ছ অফ ৰাইডিং আমি ফাইনেলি আহি পালোঁ আৰু ভাল লাগি আছে আৰু যোনকৈ অলপ পৰিৱেশ আছে মানে ধৰক নেচাৰেল ভিউটো মানে মজা ঠাণ্ডা পাইছোঁ আৰু বহুত নহওঁতে আৰু এতিয়া ঠাণ্ডা আছে নক'ব পাৰি গৈছে আৰু প্লাছ মেঘা মেগি হৈ আছে অলপ যদি আমি এতিয়া ধৰক এতিয়া নলবাৰী মানত গুচি যাম আৰু কিন্তু ৰ'দে দিব কিন্তু ইয়াতে মানে ধৰক এই চাওক এই আগৰ ফালে কুঁৱলী দি আন লাগি আছে কিন্তু কুঁৱলী নহয় আহি গেছ কিবা বেলেগ চৰি মোৰ পৰা এতিয়া বকি থকাতে কেনে আহিছে নাজানো আৰু নাহিব আৰু আপোনালোকে তাৰমানে কি ক'ম আৰু মই যিখিনি যোনটো মোৰ মানে কথা আহি আছে মুখত মানে এখন চিনাৰী টিনাৰী দেখা পাই পেলাই মই কৈ আছোঁ তো চাব পাৰে অফৰোডিং বাকী এলা আমাৰ চব আমাৰ লগৰে বাকী আৰু আগত আছে কেইটামান গেছি আমি এতিয়া একদম লাষ্টত আছোঁ কাৰণ আপোনালোকক এতিয়া ভিডিঅ'বিলাক দেখাই যাই ৰাখিব লাগিব না তো সেইটোৱে আৰু কি হ'ল তিলক দা কেনে লাগিল আহি পেলাই একদম জাগা নাই আৰু মানে এটা কথা তিলক দা মানে হঠাৎ কি হৈ গ'ল মানে জ্বৰ উঠি গ'ল চৰ্দি না কি তিলক দা এতিয়া গা চা ধুৱাটো নহ'ব চাগে না কি না ধুৱা ধুৱা না অঁ বঢ়িয়া আমাৰ মেইন মানে একদম কুইক ফুডৰ স্পন্সৰ সুকলমে আমি আহি পালোঁ আৰু বেছি দূৰ নাই চাগে 1 কিলোমিটাৰমান হ'ব এনেকৈ অফৰোড কৰি গেলি হ'ল অফৰোডিং হ'ব মজা হ'ব আমি বৰ্তমান আমি লাঞ্চটো ইয়াতে কৰিম বুলি ভাবি আছোঁ আমাৰ গোটেইকেইটা বৰ্তমান মানে লাডাখ ফিল লৈছে লাডাখ ফিল লৈছে লাডাখ লাইট অফৰোডিং লাডাখ লাইট মানে পৰিৱেশটো অতি সুন্দৰ পৰিৱেশ আৰু মইতো কৈ দিছোঁ কুইক ফুডৰ কথাটো মানে ইয়াতে কি আৰু কণ্টেক্ট নাম্বাৰ দি দিছোঁ মানে কি শলমাৰাৰ পৰা লোকেশ্যনটো শলমাৰাৰ পৰা হ'ব 7 কিলোমিটাৰ এভৱ তাৰে ভিতৰত অনলাইন যোনে কৰে শলমাৰাৰ পৰা 7 কিলোমিটাৰলৈকে অৰ্ডাৰটো যাব আৰু তাৰে ওপৰত নাই সেইটো আৰু ভালকৈ যাওঁ হ'ব যা ভাই কি কম নসংযোগ একো এইখিনি এনজয় কৰা চিনাৰীটো ক'ত পঢ়বা গৈছে তাকে ভাই পুৰা একদম সেইকাৰণে কৈছে গ্ৰাছলেণ্ড বুলি গ্ৰাছলেণ্ড সেইকাৰণে কৈছে গ্ৰাছলেণ্ড বুলি এতিয়া ফটোশ্বুট নকৰি হ'ব লাগিব আৰু বন্ধুসকল যোনে মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি প্লিজ ফ'ল' কৰি দিব হেণ্ডেল হৈছে মোৰ ইনষ্টা একাউণ্টটো তাতে বৰ মজা হৈ হ'ব তাতে মজা ফটো আহিব ইনষ্টাগ্ৰামত কৰি দিবি ভাগো আমি চবে জমা হৈছোঁ ইয়াতে গা ধুম অলপ স্নান কৰিম আমি নেচাৰ অলপ এনজয় ল'ম একদম ভৰপূৰ মজা ল'ম আমি মজা যিকেইটা চলি বৰ্মনক আহি আমি লগ পাইছোঁ এইটো কি
আছিল গ্ৰাছলেণ্ডত তো বহুত হেল্প কৰিছে মানে কোনখিনি দোৱা কোনখিনি দাম মানে সহায় কৰিছে মই ভাল পাই মই 10 টকা এটা দিছোঁ কিবা খাবা কিন্তু তেওঁ যিখিনি হেল্প কৰিছে তোমাক মই নাপাওঁ আৰু মই তোমাৰ ঘৰত আহিম কৈ দিছোঁ নেক্সট টাইম মই আহিম মই খানা খাম তোমাৰ তাতে অলপ পাৰতে वातावरण होत अपन रिक्स ले रहा है रिक्स ले तो মাজত যাব নোৱাৰো নবা মোবাইলে বাচাম না নিজকে নানিব তো মই এৰে পৰা থাকো মানে মাজত গৈছো কিন্তু মোবাইল লৈ নাযাম লগ কৰি নাযাম এৰে পৰা যি দেখালো আৰু কাৰণ যিহে ধাৰ বেলেগ ধাৰ নাগৰিজুলি দাৰাগাঁৱত চব বেষ্ট প্লেচ মই ৰেকমেণ্ড কৰিছোঁ বোলে চবে আহক গাছত ধুজক মজা আৰু তো ৰেকমেণ্ড কৰিছোঁ আহিব মজা কৰিব সেই আৰু তো বন্ধুসকল আমাৰ চবৰে গা চা ধোৱা হৈ গ'ল এই মোৰ চুৰি কিন্তু অলপ বেয়া হৈ গ'ল তো এলাখান চবৰে হ'ল এতিয়া জাষ্ট ইয়াৰ একদম লাষ্টত আৰু আমাৰ একদম মেইন কোনো এইটো একদম নমান এটাও আছে তাৰপিছত বাকী এটা হ'ল তো এতিয়া অলপ হেৰি কৰিম আমি মানে খানা চানা আনছো তাৰে পৰা আমাৰ কুইক ফুডৰ যোনটো আমাক স্পনচাৰ্ড আছিল ৰাইডটো চিকেন পোলাও বিৰিয়ানী এনেকৈ আছে কিবা কিবি তো অলপ এটা ভাল প্লেচ এটা চাং তাতে বহু চব খাং হৈছে ইয়াত বিৰিয়ানী দেখা দেখা নেকি এটা আমাৰ চব আছে আমাৰ মামাটো আমারা দাদাই চাব এই আছে এটা বিষাক্ত সাপ আছে একদম আমাৰ পাহাৰে ভৈয়ামে থাকে এইটো বস্তু ও মাই গড lo ha তো আমাৰ চবৰে এটা খাওয়াব ধান তো এটা আমি ফিনাল কলাংতে ডাঙৰ এটা আৰু এটা জাগাত ৰখিম চাগে চাহ বাগান এটা তাতে অলপ ফটোশ্বুট কৰিব লাগিব মানে হাতে বহুত ভাল লাগিল প্লেচটো তাতে ৰখিম অলপ ফটোশ্বুট হ'ব তাৰপিছত একদম আৰু তাড়াতাড়ি ফাই ঘৰ একোতো ৰখা নাই হৈ গ'ল আৰু পেট ভৰকৈ খালোঁ আৰু মজা আৰু মানে আজি দিনটো ভালে ভালে গ'ল আৰু চানডে সদায় মনত থাকে 2000 years তো বন্ধুসকল ভাবছিলোঁ আমাৰ ভিডিঅ'টো এণ্ড আমি কুইক ফুডতে কৰি দিম বুলি তো যাই আছিলোঁ বৰ্তমান আমি নলবাৰীত আছোঁ নলবাৰী টাউন পাৰ হৈ আহিলোঁ তো পাইছিলোঁ আৰু বেছি নাছিল কিন্তু হঠাতে চব এই বৰষুণ মাৰি দিলা তো ভাবিলোঁ কি এতিয়া আমি এটা ৰখি আছোঁ ভাবিলোঁ কি মই ইয়াতে আমি এটা ভিডিঅ'টো এণ্ডিং কৰি দিম তো দাদা কি ক'বা আজি লাইভটো বিষয়ে আমাৰ ভালেই লাগিল কিন্তু এই বৰষুণটাকে আমাৰ অলপ মানে মিছ কৰি দিছোঁ মানে ঘৰ পাওঁ অৱস্থাত মানে বৰষুণটা ধাৰাসাৰ সেইটো মানে সৰু সুৰা নহয় একদম বেছি তো আৰু বন্ধুসকল বেছি বক নকৰোঁতে তো আশা কৰা যে ভিডিঅ' চাই ভাল লাগিলে যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু কাষতে বেল কৰি দিব তো এতে কি আৰু মই আপোনালোকে